মানুহক এজন মানুহ লাগে। আমাৰ কথাবোৰ শুনা এজন মানুহ। কেৱল দৰকাৰী কথাবোৰ নহয়, অদৰকাৰী বুলি জানিও ক'বলৈ মন যোৱা, বাৰে বাৰে কৈ থাকিবলৈ মন যোৱা, কৈ থাকিও আমনি নলগা আমাৰ কথাবোৰ শুনিবলৈ এজন মানুহ লাগে। যিবোৰ কথাৰ কোনো সমাধান নাথাকে, কিন্তু কৈ থাকিবলৈ মন যায়। যি কথা কৈ থাকি লাভ নাই বুলি জানিও কৈ থাকিলে মনটোৱে শান্তি পায়। সেই কথাবোৰ বিৰক্তি নোপোৱাকৈ শুনি থাকিবলৈ মানুহক জীৱনত এজন মানুহ লাগে। আচলতে প্ৰত্যেক কথাৰে আমাক সমাধান নালাগে। সমাধান নাই, কৈ কোনো লাভ নাই বুলি জানিও জীৱনৰ কিছুমান কথা আমি মাত্ৰ ক'বলৈ মানুহ বিচাৰি ফুৰোঁ। বুকুৰ ভাৰ কমাবলৈ, উশাহৰ ওজন কমাবলৈ কিছুমান কথা কাৰোবাক পৰ ক'ব মন যায়। সেই কথাবোৰ ক'বলৈ মানুহক এজন মানুহ লাগে। জীৱনটোৰ পৰা আচলতে বিচাৰিবলগীয়া বৰ বিশেষ নাথাকে। অৱসাদেৰে ভৰা গোটেই দিনটোৰ শেষত শুনা না আজি কি হ'ল বুলি কাকো ক'ব নোৱাৰা কথাবোৰ ভগাই ল'বলৈ মানুহক এজন মানুহ লাগে। বিৰক্তি নোপোৱাকৈ কথাবোৰ শুনি থকা এজন মানুহ। একেটা অদৰকাৰী কথাকে 100 বাৰ সমান আগ্ৰহেৰে শুনি থাকিব পৰা এজন মানুহ। কিনো অদৰকাৰী কথাবোৰ সদায় পেঘেনিয়াই থাকা বুলি ভেকাহি মাৰি নিদিয়াকৈ শুনি থাকিবলৈ মানুহক কেৱল এজন মানুহ লাগে। মাত্ৰ এজন মানুহ।